আজিৰ পৰা খেতিৰ পেয়াক দিলোঁ আৰম্ভ কৰিলোঁ আমাৰ খেতিয়ক সেইটোন আমাৰ নিচৰ বাৰীগাৰ বুলেন কলিতা এতিয়া আমি খেতি কৰি দেখালি নতুন প্ৰজন্মই আকৌ খেতিত উৎসাহ হ'ব সেইকাৰণে আমি অলপ খেতিত ৰৈ তাই ৰিপু টিপু এইবিলাক সৰু চলি এটা আগবাঢ়ি ভাজ এতিয়া দেখা পাই আৰু 2 চাত আগবাঢ়িব সেইকাৰণে খেতিত চবৰে উৎসাহ লাগে আমি গাঁৱৰ মানুহ খেতিটো মানে আগবঢ়াই নিলে চবেই সেই উৎসাহেদি খেতিটো আগবঢ়াই লৈ যাব এতিয়া আমাৰ সেইফালে ৰুই আছে ৰোৱাটো দেখক আৰু গৰু ছাগলীখিনি বন্ধ কৰিব লাগে ছাগলীখিনি ৰাইজে বন্ধ কৰিব লাগে নহ'লে অসুবিধা হয় খেতিত কিমান হেঙাৰ বাৰী এডাল বাঁহৰ দাম 50-60 টকা হাজিৰা 400 টকা সেইটো সুবিধা হয় গতিকে মই ৰাইজক এই বাৰ্তাটো জনাব খুজিছোঁ আমাৰ এইকেইটা হ'ল নতুন প্ৰজন্ম তেওঁলোকে অকল মোবাইলত ব্যস্ত নাৰাখি তেওঁলোকে আমাৰ কঠীয়া তুলিব আহিছে এইটো আমাৰ বলাই দিব লাগে এতিয়া 20 মুঠি বংগবন্ধু বিঘাত 25 মোন টাৰ্গেট সেইমতে এটা কঠীয়া বলাই দি আছোঁ বেয়া কৈছোঁ হয় খেতিয়ক তেওঁ আমাৰ গাঁওখনৰ ভিতৰত ডাঙৰ মানুহ মানে ডাঙৰ খেতিয়ক যদিও বয়সত সৰু কিন্তু হ'লেও ডাঙৰ খেতিয়ক তেওঁ আমাক দেখাই আছে এইগিলা আমাৰ চলিকেইটা স্থাপন দিছে আগলৈ যাতে ভাল হওক তেখেতৰ আৰু আমি ভৱিষ্যতে উজ্জ্বল কামনা কৰিছোঁ ৰাইজে গৰু ছাগলীখিনি বন্ধ কৰিলে আমাৰ অলপ সুবিধা হয় কাৰণ আমি হেঙাৰ বেৰিব নোৱাৰোঁ আৰু বুলেনতো ইমান হেঙাৰ বেৰিব নোৱাৰে কাৰণ বহুত খেতি তেওঁৰ ইমান হেঙা কৰিব কঠীয়াখিনি দিছি বাৰু এখন নেট কিন্তু ৰোৱাততো নেট দিব নোৱাৰে সেইকাৰণে ৰাইজে যদি গৰু ছাগলীখিনি বন্ধ কৰিলে আমি অলপ ভালকৈ লোৱাই ধৰ লগতে আমাৰো সুবিধা হ'লে অকল বুলেনৰে নহয় কিমান মাটি খেতি কৰিছে 50 বিঘা খেতি কৰিছে 50 বিঘা খেতি কৰিছে এইবিলাক তাৰ খেতি আৰু এইফালে পেয়াক দি আছে ট্ৰেক্টৰে হাল বাই আছে আমি 4জনী ৰুই আছো বাৰু ইটালৈকে এইটো কি ধান ৰুইছে এইটো বংগবন্ধু ৰুইছে আমাৰ ইফালে এইটো এইগিলা ৰুই আছে ইফালে ৰোৱনীয়ে ৰুই আছে আমাৰ এইটো ট্ৰেক্টৰ ড্ৰাইভাৰ আমি পেয়া ৰুব আহিছে মই এই ঠিকাৰ পেয়া ৰুইছোঁ কঠীয়া এই পেয়া ৰুই আছোঁ এতিয়া এই বুলেন কলিতাৰ খেতিৰ ঠিকা পেয়া ৰুই আছোঁ যদি কাৰোবাক ঠিকা ৰুব পেয়া ৰুব লাগে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিবি আমি ঠিকা পেয়া ৰুব যাম বিঘা 12 বিঘা কোন বিঘা 12 বুলি কৈছে পইচা তো 12 বুলি হয় জানো এতিয়া কিছু এতিয়া ৰিয়াসি কঠিয়াখিনি বঢ়িয়া সুন্দৰ কঠীয়া এইটো বংগবন্ধু